হাও চলিহাত আইছ দা ভাল কথা পূজাত কিন্তু তুমি বল লেভেল দিলা হা মোক হয় না তুমি লেভেলটো বট দিছা হা তোমাৰ এটিটিউড বহুত বাঢ়ি গৈছে হা কিন্তু কেইদিন কোনবাত নহ'ল নলবাৰীত ক'ব বিচাৰিছিলোঁ নলবাৰী ভাষাত ক'ব বিচাৰিছিলোঁ যিয়ে নহওক নলবাৰী ভাষাটো ভাল লাগে তো সেইটোৰ কাৰণে ক'ব বিচাৰিছোঁ আৰু মই যিটো আপোনালোক ক'লোঁ এনে কৈছোঁ বেয়া নাপাব যে চাওক মই আজি এই কাৰণে এইখিনি কথা কৈছোঁ যে লেভেল দিয়া মানুহক বেয়া এটিটিউড দেখুওৱা মানুহক ভাল ব্যৱহাৰ কৰিব নাজানা এইকেইটাৰ কথাই মই অকণমান ক'ব বিচাৰিছোঁ চাওক আমি দুৰ্গা পূজাত কি কৰিছোঁ ভাল কাপোৰ কিয় পিন্ধিছোঁ নতুন নতুন কালেকশ্যনৰ জোতা আমি কিয় পিন্ধোঁ আমি নিজক বেলেগৰ সন্মুখত বাহিৰৰ ফালে ভাল দেখুৱাবৰ কাৰণে ছোৱালীবিলাকে পূৰা মেকআপ কৰে ন লিপষ্টিকটো ক'বই নালাগে আৰু পূৰা ধুনীয়াকৈ লগায় তো মই ল'ৰাই হওক ছোৱালী হওক মই চবকে এইটো কথাই ক'ব বিচাৰিছোঁ যে আমাৰ নিজক ধুনীয়া কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ বস্তু ব্যৱস্থা আমি লওঁ আপোনালোকে দেখে অকল এইটো বাহিৰৰ ফালে কিন্তু আপোনালোকে এবাৰ হ'লেও ভাবেনে যে আমাৰ অকল এই বাহিৰৰ ফালে ধুনীয়া হ'লে আমাৰ নিজক এটা ভাল মানুহ বা ভাল ধুনীয়া বুলি আমি ক'ব পাৰোঁ নেকি যদি ভিতৰৰ ফালে আমাৰ বেয়া আপুনি এজন ধুনীয়াকৈ কাপোৰ চাপোৰ পিন্ধি বহুত ধুনীয়া ল'ৰা হয় বা ছোৱালী হয় আপুনি যদি মোৰ লগত কথা পাতিব নাজানে বেয়া ব্যৱহাৰ কৰি আছে যদি মই আপোনাক ভাল ব্যৱহাৰ দিব নাজানো ভাল কাপোৰ পিন্ধি তেতিয়া নিজৰ মূল্যটোৱে দেখোন নোহোৱা হ'ব তো ইয়াতে আমি নিজক ধুনীয়া কৰিবৰ কাৰণে কি লাভ তো ইয়াৰ কাৰণে কি কৰিব লাগিব আমাৰ ভিতৰৰ ফালৰ যিটো ব্যৱস্থা আছে সেইটো ঠিক কৰাটো বহুত প্ৰয়োজন আমি দেখিছোঁ বা আপোনালোকেও দেখে ৰাস্তাত যিবিলাক বেপাৰী বহি থাকে বস্তু বিক্ৰী কৰিবৰ কাৰণে ৰিক্সা চলোৱা মানুহবিলাক ঠেলা চলোৱা মানুহবিলাকক আমি বেয়া ব্যৱহাৰ কৰোঁ ধনী শ্ৰেণীৰ মানুহবিলাকে তেওঁলোকৰ তলৰ শ্ৰেণীৰ মানুহক বেয়া ব্যৱহাৰ কৰে কিয় তেওঁলোকৰ লেভেলৰ মানুহ নহয় তো এনেকুৱা ধৰণৰ কথাবিলাক আমি দেখা পাওঁ আৰু যিটোৱে আমাক বা যিবিলাক কথাই আমাৰ নিজক সদায় ধ্বংস কৰি পেলায় আৰু পেলাই আহি আছে তো মই ভাবোঁ মানুহক ভাল ব্যৱহাৰ কৰাটো বহুত প্ৰয়োজন যদিহে আপুনি এজন ভাল মানুহৰ ব্যক্তি হ'ব বিচাৰে এই সমাজত আপুনিতো সদায় ভাবে যে মোক বেলেগে সন্মান কৰক মোক বেলেগে ভাল পাওক এইটো বিচাৰে তাৰ কাৰণে আমি কি নিজেই প্ৰথমতে বেলেগক ভাল ব্যৱহাৰ কৰাটো বহুত প্ৰয়োজন ভাল পাবলৈ বহুত প্ৰয়োজন তো মই ভাবোঁ আপোনালোকে কেতিয়াও সৰু মানুহে হওক ধনী মানুহে হওক সৰু ল'ৰা ছোৱালীয়ে হওক সকলোৰে লগতে সমান ভাল ব্যৱহাৰ কৰক তো মই আপোনালোকক মেইনলি কৈছোঁ ভাল ব্যৱহাৰ এনেকুৱা এটা ব্যৱস্থা হয় এনেকুৱা এটা ধৰি লওক এনেকুৱা এটা বস্তু হয় যিটোৱে আপোনাক বেছিকৈ ধুনীয়া কৰি পেলাব যদি আপুনি ভাল ব্যৱহাৰ কৰিবলৈ জানে আৰু ভাল ব্যৱহাৰ কৰিবলৈ আপুনি আপোনাৰ তলৰ জেনেৰেশ্যনৰ ল'ৰা ছোৱালীকো শিকাওক এতিয়া মই কৈছোঁ এটিটিউড বহুতে কয় যে ইয়াৰ এটিটিউড বেলেগ এটিটিউড দেখায় বহুত এটিটিউড হয় আমি নাজানোৱেই যে এটিটিউড কি হয় এটিটিউড সকলোৱে হয় মানে এটিটিউড ইজ এভৰিথিং আপুনি যদি লাইফত আগবাঢ়িব বিচাৰে যদি আপুনি লাইফটো ভাল কৰিব বিচাৰে এটিটিউডটো আমাক লাগিবই কিন্তু আপুনি চাওক যে এটা হৈছে ভাল এটিটিউড এটা হৈছে বেয়া এটিটিউড যদি বেয়া এটিটিউডটো লৈ কাম কৰে বেয়া এটিটিউডটো লৈ যদি আপোনাৰ জীৱনটো চলাই যায় আপুনি সদায় তলতেই পৰি আহিব সদায় তলত নুমি আহিব কেতিয়াও ওপৰত যাব নোৱাৰে তো তাৰ কাৰণে আপুনি ভাল এটিটিউডত কাম কৰক আপুনি ধৰি লওক যিমানেই বেয়া পৰিস্থিতি নহওক যিমানেই যি নহওক আপুনি সদায় ভাল কাম কৰিয়েই যাব আৰু কৰি আছে সেইটো হয় ভাল এটিটিউড আৰু সেই এটিটিউডটো লৈ কাম কৰক আপুনি যিমানেই তলত নাথাকে কিয় আপুনি সদায় ওপৰত যাব আৰু আপোনাক সদায় ওপৰত লৈ যোৱাৰ কাৰণে মানুহে চেষ্টা কৰিব আপোনাক তো মই ভাবোঁ আপুনি ভাল এটিটিউডত সদায় কাম কৰক ভাল এটিটিউড লৈ আপুনি নিজক বনাওক নিজক ধুনীয়া কৰি পেলাওক এতিয়া চাওক আমি যে মানুহক লেবেল দিয়া বুলি কওঁ বেয়া এটিটিউড দিওঁ ভাল ব্যৱহাৰ নকৰোঁ এইবিলাক একদম কি ক'ম জাবৰ বুলি কওঁ আমাৰ জীৱনত যিবিলাকে আমাক সদায় তলত পেলাই আহে অহংকাৰ বঢ়াই মানুহৰ ইগ'টো বাঢ়ি যায় মানুহৰ মানে টোটেলি আমি নিজক ধ্বংস কৰাৰ কাৰণে নিজক বেয়া কৰাৰ কাৰণে আমি সেইবোৰ ব্যৱহাৰ কৰি থাকোঁ তো সেইবিলাক বেয়া বস্তুৰ প্ৰতি আমি কিয় আগবাঢ়ি যাওঁ সেইবিলাক পেলাই দিয়ক সেইবিলাকৰ কথা বাদ দিয়ক এতিয়া আপুনি নতুন নতুন কাম নিজৰ লগত ৰাখক বেলেগক ভাল পাব শিকক ভাল ব্যৱহাৰ কৰক ভাল এটিটিউড লৈ কাম কৰক কাৰণ নিজে আপুনি এজন ভাল ব্যক্তি হ'ব লাগিব তো এইটো কথা সদায় মাইণ্ডত ৰাখক চ' মই চিম্পলভাৱে ক'লোঁ বেলেগক আপুনি ধৰি লওক সৰু মানুহে হওক ডাঙৰ মানুহে হওক দুখীয়াক সহায় কৰক এইটোৱে আৰু কথা চিম্পলভাৱে ক'লোঁ তো এইখিনিয়ে আৰু যদি মোৰ কথাখিনি সঁচা বুলি ভাবে ভাল বুলি ভাবে যে কথাখিনি মই সঁচাকেই কৈছোঁ তো যদি ভাল লাগিছে তেতিয়া লাইক কৰিব
শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডৰ মাজত আৰু 2-3টা মানুহক শিকাই দিয়ক কথাবোৰ আৰু মোৰ তেতিয়া ভাল লাগিব বা মই বিশ্বাস কৰিম যে আপুনি যদি মোৰ কথাখিনি নিজৰ জীৱনত এপ্লাই কৰি আপুনি নিজক ভাল কৰি তোলে তো মোৰ এইখিনি যদি মোৰ কোনোবাই চেনেলটো নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰক ছাবস্ক্ৰাইব কৰক আপোনালোকৰ লগতে মই কথা পাতিব বিচাৰোঁ তো আজিলৈ ইমানেই বাই বাই কি ক'ম আৰু বাই বাই আকৌ কালি ভাবোঁ কি ক'ব পাৰোঁ আপোনালোকক